हेलो एवरीवन আজি মই মোৰ জুহালত বনাবলৈ ওলাইছো ৰেষ্টুৰেণ্টৰ দৰে একদম সোৱাদ লগা খুব কম সময়তে বনাব পৰা বাটাৰ চিকেন ৰেচিপি ভিডিওটো শেষলৈকে চাব তাত কেইটামান টিপছ থাকিব যিটো আপোনাৰ বাটাৰ চিকেন বনোৱাত সহায় কৰিব গতিকে দেৰি নকৰি ৰেচিপি আৰম্ভ কৰো প্ৰথমতে মই চিকেন মেৰিনেট কৰিবৰ কাৰণে এটা বাউল লৈছো 150 গ্ৰাম ফ্ৰাই চিকেন লৈছো 150 গ্ৰাম লেগ পিছৰ সৈতে হাড়দি থকা চিকেন লৈছো टोटल मोर 300 ग्राम चिकेन तात आधा चामच मैं एड करिसु हालधी गुड़ी 1 चामच रोस्टेड जीरा लगते 1 चामच धनिया गुड़ी 1 चामच काश्मीरी मिर्च लगते 1 चामच कुटिलाल जलकिया गुड़ी लइसु आरो लगत 1 चामच गरम मसला लगते 1 चामच चिकेन मसला लगत आमार स्वाद अनुसरि निमख लइसु मैं 1 चामच आरो 2 चामच नेमु रस दिसु एतिया हातखन भालदरे धुई মই মাংসখিনি ভালদৰে মেৰিনেট কৰি লম আপোনালোকে ভাবিছে চাগে হাতেৰে কৰিছো হয় মই হাতখন ভালদৰে পৰিষ্কাৰ কৰি লৈছো আৰু হাতেৰে কৰিলে মাংসখিনিৰ ভিতৰত মছলাখিনি খুব ভালদৰে লাগি ধৰে আৰু আপোনালোকে ভিডিওটো দেখিছে নিশ্চয় মই কিদৰে মেৰিনেট কৰিছো এতিয়া আমাৰ এখিনি হৈ গৈছে এতিয়া মই 4 চামুচৰ জোখাৰে ক্ৰীম দিম মই ক্ৰীম এই কাৰণে দিছো যে যেতিয়া ক্ৰীম দি আপুনি মেৰিনেট কৰিব মাংসটো খাবলৈ সোৱাদ হয় লগতে মাংসৰ পৰা মছলাখিনি তেলত লাগি নধৰে এইখিনি আমাৰ হৈ গৈছে মাংস মেৰিনেট কৰা এতিয়া মই ইয়াক 15 মিনিটৰ কাৰণে ৰেষ্ট কৰিবলৈ দিম আনফালে ভালদৰে ধুই লোৱা বিলাহী 5টা লৈছো লগতে 5টা পিয়াজ আৰু জলকীয়া 3টা লৈছো যদিও মই এটাহে ব্যৱহাৰ কৰিম জ্বলাটো নিজৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া এটা সসপেন মই জুইৰ ওপৰত বহাই দিছো লগতে ডাঙৰ চামুচেৰে 1 চামুচ বাটাৰ দিছো বাটাৰখিনি সসপেনটোত ভালদৰে মেল্ট হোৱাত মই কাটি থোৱা পিয়াজখিনি লাহেকৈ বাটাৰখিনিৰ ওপৰত দি দিম আৰু এবাৰ হেতাৰে ভালদৰে লৰাই দিম অলপ সময় লৰাই লোৱাৰ পিছত অলপ টাইমৰ কাৰণে মানে 2-3 মিনিটৰ কাৰণে মই ঢাকি দিছো 2-3 মিনিট হোৱাত ঢাকনখন অতৰাই আকৌ এবাৰ পিয়াজখিনি লৰাই দিছো পিয়াজখিনি লাহে লাহে ভাজ খাবলৈ ধৰিছে এতিয়া তাত মই এটা জলকীয়া কাটি দিছো জলকীয়াখিনিও এবাৰ লৰাই দিছো লগতে 2 চামুচ আদা নহৰু পেষ্ট দি দিছো লগতে 20টা মান কাজু দি পিয়াজখিনি ভালদৰে লৰাই দিছো এতিয়া কাটি থোৱা বিলাহীখিনি পিয়াজখিনিৰ ওপৰতে দি এবাৰ হেতাৰে ভালদৰে লৰাই দিম লগত 1 চামুচ মই जीरा गुड़ी दिसु 1 चामच कुटिलाल मिर्च दिसु लगते 1 चामच धनिया गुड़ी दिसु आरो अकनमान মই ইয়াতে গৰম মছলাও এড কৰিম আৰু এতিয়া ভালদৰে মই পিয়াজ বিলাহীখিনি এবাৰ হেতাৰে লৰাই দিম লাহে লাহে বিলাহী আৰু পিয়াজখিনি কোমলিবলৈ ধৰিব এতিয়া মই অকনমান সময়ৰ কাৰণে ঢাকি দিম এতিয়া 2-3 মিনিটৰ পিছত মই ঢাকনখন অতৰাই হেতাৰে এবাৰ ভালদৰে লৰাই দিম এতিয়া বিলাহীখিনি গলিবৰ কাৰণে মই তাত 1 হেতামান পানী ব্যৱহাৰ কৰিম পানীখিনি এড কৰাৰ পিছত মই হেতাৰে পুনৰ এবাৰ লৰাই দি ঢাকনখন লগাই দিম 2-3 মিনিটৰ পিছত ঢাকনখন অতৰাই দিয়াত আপোনালোকে ভিডিঅ'ত ধৰিব পাৰিছে বিলাহীখিনি লাহে লাহে গলিছে এবাৰ পুনৰ মই এইদৰে হেতাৰে লৰাই দিম এইদৰে 15 মিনিট মান কৰাৰ পিছত দেখিছে আমাৰ বিলাহীখিনি ভালদৰে গলিছে এতিয়া মই গেছটো অফ কৰি দিম আনফালে জুইত এটা লোহাৰ কেৰাহী গৰম কৰি তাত মই 1 চামুচ বাটাৰ দি মেৰিনেট কৰি থোৱা চিকেনখিনি ভাজি লম চিকেনখিনি ভাজুতে মই জুইটো সিমত ৰাখি ভাজিছো প্ৰথমতে কেৰাহীটো গৰম হওঁতে অলপ বঢ়াই দিছিলো তাৰ পিছত চিকেনখিনি দিওতে মই গেছটো সিমত ৰাখিছো আৰু লাহে লাহে ৰং চঙুৱা হোৱাকৈ ভাজিব লাগিব আৰু গুটেই চিকেনখিনি ভাজা হোৱাৰ পিছত আপোনালোকক দেখুৱাইছো চাওকচোন কি ধুনিয়া এটা কালাৰ হৈছে নহয়নে এইখিনি মই এতিয়া কেৰাহীৰ পৰা উঠাই লৈছো আনফালে এটা মই বাউল লৈছো আৰু এই যিখিনি আদা নহৰু পিয়াজ আৰু বিলাহী আছিল সেইখিনি মই পেষ্ট বনাই লৈছো আৰু এতিয়া পেষ্টখিনি মই অলপ সেকি লম যেহেতু তাত অকনমান গুটা থাকিবও পাৰে তাৰ কাৰণে মই এটা চাউল ধোৱা খৰাহী যিটো জালনা থাকে সেইটো ভালদৰে ধুই লৈছো আৰু এতিয়া হেতাৰে লাহে লাহেকৈ মই ঘহি ঘহি তাৰ পৰা ৰসটো উলিয়াই লৈছো এইখিনি ৰস উলিওৱাৰ পিছত যিখিনি ওপৰত ৰাখি যাব গোটা অংশখিনি পেলাই নিদিব আপোনালোকে বেলেগ সবজিত ব্যৱহাৰ কৰিব পাৰিব
যিহেতু তাত কাজু বিলাহী আদা নহৰু পেষ্ট আছে। এতিয়া মই আনফালে এখন ফ্ৰাই পেন লৈছো, তাত 1 চামুচ ডাঙৰ চামুচেৰে বাটাৰ দিছো। বাটাৰ দিয়া দেখি আপোনালোকে ভয় নাখাব, যিহেতু নামটোৱে বাটাৰ চিকেন, গতিকে বাটাৰটো ব্যৱহাৰ কৰিবই লাগিব। এতিয়া লাহে লাহে মই পেষ্টখিনি দি দিছো। মই একেবাৰতে বাকি দিয়া নাই, কাৰণ যিহেতু ওপৰলৈ ফুটি ফুটি পৰিব, গতিকে লাহে লাহে দি হেতাৰে লৰাই গৈছো। খুব ঘনাই লৰাব, নহলে কি হয় পেষ্টখিনি ওপৰলৈ ফুটি ফুটি আহে। আৰু কি ধুনীয়াকে বাটাৰখিনি বিৰিঙিবলৈ লৈছে, ৰংটো কি ধুনীয়া হৈছে নহয়নে? এতিয়া উতলা হাত মই ৰঙৰ কাৰণে 1 চামুচ কুটিলাল মিৰ্চ ব্যৱহাৰ কৰিছো আৰু হেতাৰে লাহে লাহে লৰাই দিছো, যাতে লাল মিৰ্চখিনি গোটা হৈ নাযায়। খুব ভালদৰে লৰাব, আৰু যিমান ভালদৰে লৰাব তাৰ পেষ্টটো সিমানেই ধুনীয়া হৈ পৰে, মানে ডাঠ হৈ আহিব আৰু খাবলৈ সোৱাদ লগা হয়। এতিয়া পেষ্টখিনি ডাঠ হৈ অহাত মই ভাজি থোৱা চিকেনখিনি পেষ্টখিনিত এড কৰিম। আৰু চিকেনখিনি লাহে লাহে যেতিয়া পেষ্টখিনিত দিব, তাৰ পিছত চিকেনখিনিৰ পৰা ওলোৱা অলপ তেল থাকিব, সেই তেলখিনি আপোনালোকে পেলাই নিদিব। চিকেনখিনি দিয়াৰ পিছত সেই পেষ্টখিনিৰ ওপৰতো দি দিব, কাৰণ তাৰ পৰা যিহেতু বাটাৰত ভাজিছো লগত ক্ৰীম আছে, গতিকে টেষ্টটো বিৰাট ধুনীয়া হয়। মাংসখিনি দিয়াৰ পিছত মই এতিয়া হেতাৰে ভালদৰে গ্ৰেভিখিনি এবাৰ লৰাই দিছো। গ্ৰেভিখিনি ডাঠ হৈ অহাত মই 2টা ফ্ৰেছ আমুল ক্ৰীম ব্যৱহাৰ কৰিছো। গ্ৰেভিখিনিৰ ওপৰত দি দিছো আৰু ভালদৰে হেতাৰে এবাৰ লৰাই দিছো। আপোনালোকে যিকোনো ক্ৰীম ব্যৱহাৰ কৰিব পাৰে, মোৰ ওচৰত এইটোৱে এভেইলেবল আছিল কাৰণে মই আমুল ফ্ৰেছ ক্ৰীমে ব্যৱহাৰ কৰিছো। এতিয়া লাহে লাহে দেখিছেনে ৰংটো অলপ সলনি হ'বলৈ ধৰিছে, এটা ধুনীয়া কালাৰ আহিছে। লাগিছেনে ৰেষ্টুৰেণ্টৰ নিচিনা আপোনাৰ একদম সোৱাদ লগা বাটাৰ চিকেন। এতিয়া মই অকণমান ঢাকোনখন লগাই দিম আৰু দিয়াৰ পিছত ঢাকোনখন উঠাই লৈ আকৌ এবাৰ লৰাই দিছো। ওপৰলৈ এটা আপোনালোকে হয়তো বুৰবুৰণি দেখিছে, মানে গ্ৰেভিটো ডাঠ হৈ আহিছে। আপোনালোকে ভাবিছে চাগে ইমান সময় দেখুৱাইছে, আচলতে মই কি দেখুৱাবলৈ বিচাৰিছো, এই গ্ৰেভিখিনি সকলো সময়তে চেঞ্জ হয়, মানে প্ৰথম অৱস্থাত পাতল, তাৰপিছত ডাঠ, আৰু কোনটো সময়ত অফ কৰিব লাগে মই সেইটো দেখুৱাবৰ কাৰণে আপোনালোকক ভিডিঅ'টো অলপ দীঘলীয়াকৈ দেখুৱাইছো। এইখিনি পুৰা ডাঠ হৈ আহিছে আৰু গ্ৰেভিখিনিত আমাৰ যিটো বাটাৰ চিকেনৰ কাৰণে কনচিষ্টেঞ্চি লাগিছিল সেইটো হৈ গৈছে। এতিয়া এইখিনি সময়তে মই গেছটো অফ কৰি দিম। এতিয়া এটা বাউলত মই বাটাৰ চিকেনখিনি উলিয়াই লৈছো। অকণমান ৰোষ্ট কৰা কচুৰি মিঠি মই হাতেৰে মোহাৰি চিকেনখিনিৰ ওপৰত দি দিছো, লগতে চামুচেৰে অকণমান ফ্ৰেছ ক্ৰীমেৰে সজাই দিছো। প্ৰেজেন্টেশ্যনৰ কাৰণে এটা ধনিয়া পাত দিছো। আৰু যিহেতু এইটো আমাৰ বাটাৰ চিকেন ৰেচিপি, মেইন ইনগ্ৰিডিয়েণ্টটোৱে হৈছে বাটাৰ, গতিকে এটুকু বাটাৰো মই কাষতে দি প্ৰেজেন্ট কৰিলো আপোনালোকৰ বাবে। আপোনালোকে ভিডিঅ'টো চাই কেনে পাইছে মোক কিন্তু জনাবলৈ নাপাহৰিব। আকৌ যদি ভাল লাগিছে তেনেহলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।